আজি আমি শিকিম মেথছৰ একেবাৰে জিৰ' লেভেলৰ পৰা। যিয়ে মেথছ শব্দটো আজিলৈকে শুনাই নাই তেওঁ এইখন ক্লাছৰ কাৰণে যোগ্য হয়। গতিকে আজিৰ ক্লাছটো কোনো পাৰ্টিকুলাৰ ক্লাছৰ কাৰণে নহয়। আৰু এটা কথা, তোমালোকে কিন্তু মোৰ কাৰণে এটা কাম কৰিব লাগিব। কি হয় সেইটো? ক্লাছবিলাক ভালকৈ লাইক কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব, কমেণ্ট কৰিব লাগিব, আৰু লগতে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ঠিক আছে? তেতিয়াহ'লেহে প্ৰত্যেক দিনৰ ক্লাছ তোমালোকে টাইম টু টাইম পাই যাবা আৰু ক্লাছৰ পৰা বহুত কিবা কিবি শিকিবলৈ সক্ষম হ'বা। অ'কে? গতিকে আজি আৰু বেছি কথা নকৈ পলম নকৰাকৈ এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। অ'কে? আজি একেবাৰে প্ৰথমত আমি শিকিম অংক বা ডিজিট। অংক বা ডিজিট। আচ্ছা, আমি সকলোৱে জানো নিশ্চয় যে এ বি চি ডি এনেকুৱা এৰ পৰা জেডলৈকে 26টা আখৰ থাকে ইংৰাজী ভাষা লিখাৰ কাৰণে। ঠিক তেনেকুৱা আমাৰ গণিততো টোটাল 10টা অংক আছে সংখ্যা লিখিবৰ কাৰণে। যেনেকুৱা ধৰা 1 2 3 4 5 6 7 8 আৰু 9 আৰু লগতে 0। আৰু এইবোৰে ব্যৱহাৰ কৰি আমি কি কৰোঁ? সংখ্যাবোৰ লিখি থাকোঁ। যেনেকুৱা ধৰা 2025 লিখিব লাগে, 2025। তেনেহ'লে চোৱাচোন, ইয়াৰ পৰাই এই 10টাৰ পৰাই আমি অংক ব্যৱহাৰ কৰিছিলোঁ নাই? প্ৰথমত আমি এটা কি লৈছোঁ? 2 লৈছোঁ। তাৰপিছত কি লৈছোঁ? 0। তাৰপিছত ইয়াৰ পৰা কি লোৱা হৈছে? আকৌ 2 লোৱা হৈছে। তাৰপিছত কি লোৱা হৈছে? এটা 5 লোৱা হৈছে। ঠিক তেনেকুৱা বেলেগ এটা সংখ্যাও যদি তুমি লিখিব যোৱা, এই যে 10টা যে অংক আছে এইবোৰৰ পৰাই কোনো অংক ব্যৱহাৰ কৰি এই সংখ্যাটো লিখিব লাগিব। ঠিক আছে? তেনেহ'লে তোমাক যদি কোৱা হয় অংক কাক বলে, কি ক'বা তেনেহ'লে? সংখ্যা লিখাৰ কাৰণে যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয়, এই যে 0 এইটো এটা কি চিহ্ন হয়, 1 এইটো এটা কি চিহ্ন হয়, 2 এইটো এটা কি চিহ্ন হয়, এইবোৰ প্ৰত্যেকটোৱে একোটা কি চিহ্ন হয়। ঠিক আছে? তো যদি তোমাক কোনোবাই সোধে যে অংক কাক বলে, কি ক'ব তেনেহ'লে? যে সংখ্যা লিখাৰ কাৰণে যিবোৰ চিহ্ন আমি ব্যৱহাৰ কৰোঁ সেই চিহ্নবোৰক কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। ঠিক আছে? আৰু টোটাল অংক কেইটা? মুঠ অংক কেইটা? 10টা। কি কি হয়? 0 1 2 3 4 5 6 7 8 আৰু 9। ঠিক আছে? ক্লিয়াৰ এইখিনি? এতিয়া কথা হ'ল এই যে 9ৰ ওপৰত যিখিনি আছে বা 9তকৈ যিখিনি ডাঙৰ আছে, যেনেকুৱা ধৰা 10 11 12 13 14 15, এইবোৰ তেনেহ'লে কি? তেনেহ'লে এইবোৰ কি হ'ব? সংখ্যা। এইবোৰ আমি কি বুলি ক'ম? সংখ্যা বুলি ক'ম, 9ৰ ওপৰৰখিনি। ঠিক আছে? আৰু এইবোৰ 2টা অংক বিশিষ্ট সংখ্যা বা 2টা অংক থকা সংখ্যা। কিয় কোৱা হয়? কাৰণ যেনেকুৱা ধৰা 10 লৈছোঁ আমি, ইয়াত 2টা অংক আছে। কি কি আছে? এটা আছে 1 আৰু এটা আছে 0। ঠিক তেনেকুৱা যদি আমি 11 লওঁ তেনেহ'লে ইয়াত 2টা অংক আছে। কি কি? দুয়োটাই হয় 1। ঠিক আছে? তাৰপিছত যদি আমি 12 লওঁ, ইয়াতো কি 2টা অংক আছে, এটা আছে 1 এটা আছে 2। তো এনেকুৱা যিবোৰ সংখ্যাত 2টাকৈ অংক থাকে সেইবোৰক কি বুলি কোৱা হয়? 2টা অংক বিশিষ্ট সংখ্যা বা 2 ডিজিট নাম্বাৰ। 2 ডিজিট নাম্বাৰ। ঠিক আছে? 2টা অংক বিশিষ্ট সংখ্যা আৰম্ভ কৰাৰ পৰা হ'ব তেনেহ'লে 10ৰ পৰা আৰম্ভ হ'ব। ক'ৰ পৰা আৰম্ভ হ'ব? 10ৰ পৰা আৰম্ভ হ'ব। কিয়? কাৰণ 10ৰ আগততো কি আছে? 9 আছে, আৰু 9ত কি আছে? এটা অংক আছে। গতিকে এইটোতো 2টা অংক বিশিষ্ট সংখ্যা নহয়। তেনেহ'লে 2টা অংক বিশিষ্ট সংখ্যা ক'ৰ পৰা আৰম্ভ হ'ব? 10ৰ পৰা। আৰু এইটো কেতিয়ালৈকে চলি থাকিব? 99লৈকে। ঠিক আছে? আৰু যেতিয়াই 99ৰ ওপৰত যাবা, সাপোজ তুমি 100 লিখিলা, তাত কেইটা অংক আহিব? 3টা। এটা 2টা 3টা অংক আহিব। ঠিক আছে? তেনেহ'লে 2টা অংক বিশিষ্ট সংখ্যা আৰম্ভ কৰাৰ পৰা হ'ল 10ৰ পৰা, শেষ ক'ত হ'ল? 99। এতিয়া যদি তোমাক কোৱা হয় যে তেন্তে কোৱা 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি? কি হ'ব তেনেহ'লে? 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 10। কি হয়? 10। আৰু
দুটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তেনেহ'লে কি হ'ব? 99। ঠিক আছে, ক্লিয়ার হয়েছে এখানে? তাহলে ভিডিওখন যদি লাইক কৰা নাই লাইক কৰি দিও সোনকালে, ঠিক আছে? অঙ্ক শিকিলো, দুটা অঙ্ক থকা সংখ্যা শিকিলো। এতিয়া আমি শিকিম তিনিটা অঙ্ক থকা সংখ্যা, ঠিক আছে? তো তিনিটা অঙ্ক থকা সংখ্যা আৰম্ভ হ'ব 1ৰ পৰা। 1ত চোৱাচোন তিনিটা অঙ্ক আছে নে নাই? এটা 1 আছে আৰু দুটা কি আছে? 0 আছে। তেনেহ'লে টোটাল কি? তিনিটা অঙ্ক হল নে নাই? নিশ্চয় হৈছে। তেনেহ'লে তিনিটা অঙ্ক থকা সংখ্যা কৰ পৰা ষ্টাৰ্ট হল? কৰ পৰা আৰম্ভ হল? 1ৰ পৰা। আৰু এইটো কেতিয়ালৈকে চলি থাকিব? এনেকৈ 999 লৈকে। যেতিয়াই তুমি 999ৰ ওপৰত যাবা কি আহিব? 1000 আহিব। আৰু তাত কেইটা ডিজিট থাকিব? কেইটা অঙ্ক থাকিব? 4টা। এটা 1 আৰু তিনিটা 0। তেনেহ'লে যদি তোমাক কোৱা হয় আটাইতকৈ সৰু তিনিটা অঙ্কযুক্ত সংখ্যাটো কি? তেনেহ'লে কি ক'ম আমি? 100। আৰু আটাইতকৈ ডাঙৰ তিনিটা অঙ্কযুক্ত সংখ্যা কি হ'ব তেনেহ'লে? 999। থাকিব মনত? ক্লিয়াৰ হৈছে না এইখিনি? কিয় তেনেহ'লে এইবোৰক তিনিটা অঙ্কযুক্ত সংখ্যা কোৱা হয়? কাৰণ এইবোৰ সংখ্যাত অঙ্ক কেইটাকৈ আছে? তিনিটা আছে। ঠিক আছে, তো আজিৰ ক্লাছ ইয়াতে সমাপ্ত হ'ল। যদি ক্লাছখন ভাল লাগিছে সকলোৱে নিশ্চয় লাইক কৰিবা, ঠিক আছে? আৰু কমেণ্ট কৰি জনাবা যে ক্লাছখন তোমালোকৰ কেনেকুৱা লাগিল। আৰু লগতে যদি তোমাৰ বন্ধু বান্ধৱী আছে ইহঁতকো পঠাই দিবা যাতে ইহঁতেও ক্লাছখনত আহি জইন কৰে। আৰু যদি কাৰোবাৰ যদি ক্লাছত বুজাত যদি ডাউট থাকে তেনেহ'লে কিন্তু অৱশ্যই কমেণ্ট কৰি মোক জনাবা। আৰু এইখিনি ডাউট কিন্তু মই যেনেকৈ হওক তোমালোকৰ লগত যোগাযোগ কৰি নেক্সট ক্লাছত সলভ কৰি দিম, ঠিক আছে? কিন্তু ডাউট মোক জনাব লাগিব, নহ'লে কিন্তু একদম। ধন্যবাদ।